Hello everyone, welcome back to my channel. আশা কৰো আপোনালোকৰ সকলোৰে ভাল চাগে আৰু আমাৰো ভালেই। বহুত দিনৰ মূৰত আকৌ ভিডিও এটা দিবলৈ ওলাইছো কাৰণ মই ভিডিও দিব পৰা নাছিলো বহুত দিন। মই বেলেগ কাম এটাত ব্যস্ত হৈ আছিলো সেই কাৰণে ভিডিও দিব পৰা নাছিলো। আজি আকৌ ভিডিও এটা লৈ আহিছো। এতিয়া মানুহজনৰ বন্ধু এজনৰ ঘৰত ভাত খোৱা নিমন্ত্ৰণ আছে, তালৈ যাও। গতিকে মই পিন্ধি মেলি ৰেডি হৈছো আৰু ঠাণ্ডাটো বহুত, জেকেটটো লগাম আৰু বলক গৈ আছো। জেকেট পিন্ধি ৰেডি, বহুত ঠাণ্ডাও পৰিছেতো। আকৌ গৈ পেলাই তাত গৈ লগ পাম আৰু চাই থাকিব ভিডিওটো। আমি আহি পাই গলোহি লগৰ মানুহজনৰ ঘৰত। খানা বনাই আছে বাহিৰত। তোমালোকে তাৰপিছতে তাৰমানে পুৰণা বছৰ বিদায় দিছে আৰু জানুৱাৰীটো বেছি দিন নাই আৰু ন, 1 জানুৱাৰী পালেহি আৰু। গতিকে পুৰণা বছৰ বিদায় দিয়াৰ মানে এটা খানা আয়োজন কৰিছে। সেইকাৰণে আমাকো মাতিলে আৰু আহি পালোহি। আহি চাহ তাহ খাই মেলি আৰু বাহিৰত বনাই আছে ভাতো হৈয়ে গ'ল বনাই। এয়া হ'ল আমাৰ খুৰী, একে মৰমৰ মোৰ মানুহজনৰ লগৰ মাক হয়, একদম মৰমৰ খুৰী আৰু। গতিকে খুৰীহঁতৰ ঘৰতে আজি খানা আয়োজন কৰিছে। পুৰণা বছৰ বিদায়, নতুন বছৰলৈ বেছি দিন নায়েই। গতিকে খুৰীৰো চেনেল এটা আছে, কি নাম আছিলে? মই নিৰ্মালী বুলি আছে। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ৰূপজ্যোতি ন, ৰূপজ্যোতি নামৰ চেনেল এটা আছে এখেতৰ, মোৰ ভণ্টি। তেওঁকো ছাবস্ক্ৰাইব কৰি দিব, তাইকো আগবাঢ়ি যাবৰ কাৰণে আপোনালোকে এইখন মৰম চেনেহ দিব, তেতিয়া তাইও আগবাঢ়ি যাব পাৰিব আৰু মানে ময়ো তেনেকৈ আগবাঢ়ি যাব পাৰিম। নাজানো, তাৰ মানে বহুত ভুলৰ মাজতো এইখন কৰি আছোঁ। চাওঁ কিমানখিনি আগবাঢ়ি যাব পাৰোঁ। আপোনালোকে যদি আগবঢ়াই নিব পাৰে তেতিয়া আমিও আগবাঢ়ি যাব পাৰিম। গতিকে খুৰীৰ চেনেলটো চাব নাপাহৰিব। মই কি আছিলে? নিৰ্মালী। গতিকে সেই চেনেলটো চাব আপোনালোকে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। গতিকে আগবঢ়াই নিব আৰু। বনাই হৈয়ে গ'ল, ভিতৰলৈ লৈ আহিলে। মই বনোৱাখিনি দেখুৱাব নহ'লে আৰু, চাৰ্জ নাছিলে মোবাইলত। এইখিনি ভাত হৈ গ'ল, মানুহ বেছি নাই, অলপ আছিলে। এইখিনি চব কি বনালে? চালাড এয়া চব্জি। এইখিনি হ'ল লেবৰা ভাজি। আৰু দেখাবা, আৰু আছে। এইখিনি আছে মাছ। মানুহ বেছি নহয় ন, কম মানুহ। এয়া মাংস। এইখিনি মাংস আৰু ভাতটোতো দেখালেই, বেছি আইটেম কৰা নাই ন। আৰু মই এতিয়া চাটনিটো বনাম। দেখুৱালো। আমাৰ একদম স্পেচিয়েলি এজন খুৰাই বনাইছে। বৰ ধুনীয়া খানা বনাই আৰু। মই বনাই থকাত মানে দেখুৱাব লাগিছিলে একচুৱেলি। এতিয়া কি কৰে খুৰী? মোবাইলটো চাৰ্জ নোহোৱাৰ কাৰণে মানে তেওঁ দেখাব নোৱাৰিলে। কৰি দিছে। এয়া কি বনাইছে? এয়া মই হেৰি বনাম, এই বাদামৰ চাটনি, বাদাম, বিলাহী, তাৰপৰা এনেকৈ পেলাই এখন চাটনি বনাম। আৰু সেই লাই শাকৰ চাটনিটো বনাই থোৱা আছে। এইটো লাই শাকৰ। এইটো লাই শাকৰ। এইখিনি লাই শাক আৰু বিলাহী। নাযাবি দেই এতিয়া। ল'ৰা, এয়া বিলাহী একদম নাযাবি। বাদাম, বিলাহী, বাদাম আৰু জলকীয়া, তাত দিম নহৰু দিম, তাৰপিছতে পিঁয়াজ দিম আৰু জলকীয়া দিছোঁ লগত। মই এইটো চাটনি এইটো চাটনি বহুত মজা লাগে খাই। খালেহে গম পাব মানে তাৰ ইয়াৰ সোৱাদটো। কিটচেন বৰ ধুনীয়াকে ৰাখে দেই আমাৰ খুৰীয়ে, বৰ ধুনীয়া। বুঢ়া মানুহৰ কিটচেন এইটো। খুৰীও বৰ ধুনীয়া নহয়, বুঢ়া মানুহৰ কিটচেন আৰু বহুত ধুনীয়াকে থয় দিয়ক, বহুত ধুনীয়াকে থয়। গতিকে খানা ৰেডিয়ে হ'ল আৰু। বাদাম বিলাহী চাটনি হৈ গ'ল দেই, বনাইছে। নিমখ দি আছো। খুব ধুনীয়া চাটনি এটা বনাই আছে। আৰু এইফালে গানৰ প্ৰগ্ৰেম চলি আছে। গানৰ প্ৰগ্ৰেম চলি আছে দেই।
এইজনী খুৰী হয়, আহকচোন পোহৰলে। খুৰী ল'ৰাই গান গাই আছে দেই। মই ইয়াতে চিনাকি হৈছোঁ নতুনকৈ। খুৰী ল'ৰাই প্ৰগ্ৰেম কৰে। কি নাম আছিলে? দীপ কাশ্যপ। বৰ ধুনীয়া গান গায়, ধুনীয়া ভইচ। প্ৰগ্ৰেম চলি আছে এইফালে আৰু তাৰ পুৰণা বছৰ বিদায় সভা পতা নিচিনাই হৈছে আৰু ভাল লাগিছে আজি প্ৰগ্ৰেমটো। সৰু সুৰা পিকনিক এটাই চলি গৈছে। খানা ৰেডি হৈ গ'ল, এয়া বিলাই আছে। খানা ৰেডি হৈ গ'ল আৰু খানা ৰেডি দেই। আমি বহিছোঁ আৰু এয়া অলপ অলপকৈ দি আছে। আমি খোৱাৰ পিছতে আকৌ তেওঁলোকে খাব, কাৰণ তেওঁলোক মিউজিকত বহিলে যে গানত লাগি আছে। গান গাই হ'লেহে আৰু তেওঁলোকে খাব। আমি খাই থ'লোঁ। এতিয়া আধা আধাকৈ দি আছে। আমাৰ খাই বৈ আজৰি। এতিয়া এওঁলোকে খাই আছে। ভাত খাই আছে দেই এওঁলোকে। ভাত পানী খাই আজৰি আৰু এতিয়া গৈ থাকোঁ। বাই বাই। আকৌ নদী কাণত এটা আছে খানা, জানুৱাৰীতে হ'ব। এইটো আদৰা হ'ব। এতিয়া আকৌ দেখা পাব আৰু সেইটো আকৌ আন এটা বৰ দেখা পাব। গতিকে খুৰী গুড নাইট। খানা চানা পুৰণা বছৰ বিদায় দিয়াই হ'ল আৰু ন। গতিকে আজি প্ৰীতি এটা হ'ল আৰু খুৰীহঁতৰ ঘৰত। এতিয়া গৈ থাকোঁ ন। আকৌ অহাটো মানে আদৰি নদী কিনাৰ। নদী কাণত নদী কিনাৰ। এইজনী এজনী খুৰী আৰু ঘৰা ঘূৰি যাওঁ আৰু ন। খানা খালোঁ। ভাল লাগিলে খুৰী লগ পাই দেই। খুৰী এটা কোন জেগাত তোমাৰ? পৰ্বতীয়া ন, বাম পৰ্বতীয়া নে? গতিকে ভাল লাগিলে লগ পাই। আমিও নমিতা গৈ থাকোঁ দেই। অহাৰ কাৰণে বহুত ভাল লাগিল। এইজনী হ'ল মোৰ মিষ্টাৰৰ লগৰ ৱাইফ হয়। নমস্কাৰ দেই সকলোলে। বাই বাই। গতিকে গৈ থাকোঁ দেই। গুড নাইট। গুড নাইট। ভাল লাগিলে আজি খানাটো খাই। আমাৰো ভাল লাগিল, আপোনালোক আহিল ন।